আজি আপোনালোকক এটা বেলেগ ধৰণৰ ব্লগ দেখাব গৈ আছোঁ। এনেকুৱা আছামিছত দেখা নাই আগে পিছে। চ' ভিডিঅ'টো চাবৰ কাৰণে ৰেডি হৈ যাওক, খালি ভয় নাখাব। কি কবি? ৰাতি অহা কথা আছিল, কি ভয় খাই ৰাতি। এক ভয়ানক যাত্ৰা আৰু এটা ভয়ানক জাগা। এনেকুৱা ভিডিঅ' এনেকুৱা ব্লগ আগে পিছে আপোনালোকে ক'তো দেখা পোৱা নাই। ড্ৰেছ আপ বেলেগ, পূৰা বেলেগ ধৰণে আহিছোঁ। চ' চাবলৈ ৰেডি হৈ যাওক, খালি ভয় নাখাব। আমি আহি পালোঁ শ্মশান, আৰু এইখন হ'ল বীৰকুছিৰ শ্মশান। আৰু ইয়াত এইটো গোটেই অঞ্চলটোৰ মানুহ মৰিলে ইয়াত জ্বলোৱা হয়। আৰু সেইকাৰণে ভাবিলোঁ যে আজি এটা বেলেগ টাইপৰ ব্লগ বনাওঁ। দ্বীপ আছে, দ্বীপ আৰু মই মিলি কিনে আহিলোঁ। চ' দেখাম ধুনীয়াকৈ আৰু চাই থাকক। মই একচুৱেলি ভয় নাই খোৱা বুলি কৈ আছোঁ, কিন্তু ইয়াতে ৰখি আছোঁ। এই আগৰ ফালে সেইটোত মানে যোৱাই নাই। আমি একচুৱেলি এতিয়াও একেবাৰে ওচৰলৈকে যোৱা নাই, ভালেখিনি দূৰত আছোঁ। চ' একেবাৰে ওচৰলৈকে যাওঁ, ভাল এটা ফিল পাম বুলি আশা থাকিল। গতিকে চাই থাকক, এটা ভাল ফিল পাম বুলি আশা এটা আছে। মই ভাবিছিলোঁ যে বহুত বেছি ভয় লাগিব ইয়াত আহি কেনে, কিন্তু নাই। দিনত আহি একো নহ'ব। গতিকে নিশ্চয় ৰাতি আহিব লাগিব, ৰাতি আহিলেহে কিবা এটা ফিল পোৱা যাব। তথাপি অলপ ভয় লাগিছে। অলপ এতিয়া আমি বেছি দেৰি নকৰোঁ, প্ৰথমতে এইটো পিন্ধি লওঁ, ঢাকি লওঁ নিজকে, ভয় লাগে। তাৰপিছত এইখন লগত লৈ আগবাঢ়ো। এতিয়া আচল ভয়ানক জেগাবিলাক দেখুৱাৰ আগতে গছডালৰ চাৰিওফালে একবাৰ ঘূৰি লওঁ। লাষ্ট কৈ দে কেনেকুৱা লাগিল, শ্মশান আহি কেনেকুৱা লাগে? বোলো তাকো ব্লগ বনাব। নৰ্মেল লাগিছে মোকতো, একো খাছ একো ভয় লগা নাই, একো লগা কি ৰাতি ভয় লাগিব নেকি? গম নাপাওঁ, মই ৰাতি আহি চাব মন আছে সেইটো কাৰণে। সেইকাৰণে মই কৈ আছো যে কমেণ্ট কৰক আপোনালোকে। কোনোবা যদি ওলাই ৰাতি আহিবলৈ, দেন মই ৰাতি থাকিম, এক ৰাতি থাকিম ইয়াতে। পিছে তই কোনোবা কৈছিলি বোলে যে সেই আহিবৰ কাৰণে নাহি, ভয় খাল নেকি? চব ভয় পাতোৰা কেইটা ৰাতি নাহে। কমেণ্ট কৰকচোন, কমেণ্ট কৰিলে চাওঁ, অকলে আহি যাম। সেইটো যে দেখিছেনে আপোনালোকে দূৰত, ৰ'ব মই আপোনালোকক ক্লিয়াৰ কৰি দেখাই আছোঁ, এক ছেকেণ্ড। এই তাতে আপোনালোকৰ আমাৰ ইয়াতে এই বীৰকুছিৰ যিজন মানুহ মৰিলে আৰু তাতে জ্বলায় আৰু। ইয়াতে জ্বলাই ফ্ৰেণ্ডছ, মৰিলে ময়ো মৰিলে চাগে ইয়াতে জ্বলাব, ক'তনো দামী শ্মশানত নিব। এইবোৰ এই মৰা মানুহৰ ছাইবোৰ। এতিয়া আমি আচল জেগাত আহি পালোঁ। এইখিনিয়ে ভয়ানক জেগা, আৰু অলপ ভয় নালাগা নহয়। আপোনালোকে এনেকৈ আহি চাব, ভাল লাগিব। আৰু এই ফিলটো ভাল, একদম ধুনীয়া ফিল। কিন্তু ভয় লাগে কাৰণে অলপ ঢাকি চাকি আহিছোঁ, উপায় নাই। মই নোৱাৰোঁ আৰু বে। কি হ'ল বেলটিলি নেকি? উঠ
এতিয়া বাকীখিনি ব্লগটো ময়ে কৰিব লগা হ'ল ইটো কিবা হ'ল ইয়াৰ এইটো চাওকচোন কেনেকৈ পৰিয়ে আছে এতিয়া মানে ভয় লাগি গৈছে মোৰ এতিয়া বাকীখিনি ব্লগ ময়ে কৰিব লগা হ'ল এতিয়া পানী চানী আনো ক'ৰ পৰা আনি কিনে পানী কিনে ইয়াক মাথা মাৰি দিওঁ অলপমান ঐ উঠ কি হৈছে তোৰ ইয়াক ওজা তাত নিব লাগিব আজি আৰু উপায় নাই আৰু মাজতে মানে কিবা অলপ ভয় লগা টাইপ হৈ গ'ল অলপ কপা টাইপ তথাপি উপায় নাই উঠিলোঁ আৰু এতিয়া ৰাতি ইণ্টাৰেষ্টিং হ'ব কথাটো চ' আপোনালোকে কমেণ্ট কৰক প্লিজ ৰাতি যদি আহিব লাগে একদম ফালি দিম আহি কেনে